ইমানো গৰম দিয়া নে গৰম নোৱাৰিছো আৰু দেই ইমান গৰম লাইনটো নাই কি গৰম মই যাম আৰু ইমান মেকআপ কৰোঁ মই যদি গৰমৰ কাৰণে মোৰ মেকআপ নাইকিয়া হৈ যায় যদি সি মোক ব্ৰেকআপ দি দিয়ে তেতিয়া মোৰ কি হ'ব লগ নাপালে হ'ল আৰু এই গৰমত হেল্ল' হেল্ল' কি কৰি আছা এনেই আছোঁ ৰ'বা তুমি কি কৰি আছা আছো এনে বহি নকবা আৰু কি গৰম পেলাইছে বহুত গৰম তাত গৰম কেনে নাই নক'বা বহুত গৰম তুমিতো এচিত থাকা দিয়াচোন যে হৈছে একো বেছি নাথাকোঁ কি এনে কৈছো আকৌ সঁচাকেতো কৈছো তুমি এচিত নাথাকা নেকি তোমাৰ দুটা পাংখা এচিৰ নিচিনাই দিয়াচোন দিয়া আৰু তোমালোকৰ ইনভাৰ্টাৰো আছে আমাৰ দুখীয়া মানুহ কি ইনভাৰ্টাৰ থাকিব বাকী ভাত চাত খালা নাই খোৱা মই ভাত খোৱা নাই কিয় এনেই মন যোৱা নাই মায়ে ভাত দিয়া নাই দিছিল খোৱাহে নাই ঠিকে আছে খাব বাকী ভাত চাত খালা নাই তুমি খোৱা নাই কাৰণে ময়ো খোৱা নাই কি ঠাণ্ডা মাই গড গৰম দিন মনত পেলাই কেতিয়া আজি আহিব গৰম দিন এই ইমান কম্বল লৈছো ঠাণ্ডা মৰা নাই কি কৰো মালটো হেল্ল' কি কৰিছা তুমি এনেই আছোঁ দোকান শুনি আছা ঠাণ্ডা কেনেকৈ পৰিছে এই নকোৱা কি ঠাণ্ডা এই গৰম দিন কেতিয়া আহিব কিয়নো ঠাণ্ডা দিন পেলাই কি হলো নাই বহুত ঠাণ্ডা ইয়াত এই তোমালোকৰ তাত গৰম দিয়ে ন নাই ইমান গৰম ইয়াত ঠাণ্ডা পৰা নাই ধনী ঘৰৰ ছোৱালী ইমান চেনি দিব নালাগে হৈছে বুজিছোঁ এই নকবা আৰু বহুত ঠাণ্ডা লাগিছে এই ঠাণ্ডা দিন কোনেনো দিলে এই গৰম দিনে বেষ্ট ইনষ্টাগ্ৰামত চফিয়া ভিডিঅ' চোৱা গৰম লাগি যাব চোৱা বাকী ভাত চাত খালা নাই খোৱা তুমি কিয় নাই খোৱা আকৌ চবে খালে আজি বেলেগ খাব মন গৈছে কি ভোক লগা নাই একচুৱেলি তুমি খালা নাই তুমি খোৱা নাই কাৰণে মই খোৱা নাই আৰু সেইটো সুধিব লগা কথা নাই কৃষ্ণ বুলিহে ক'লো আৰু পাই যাম পিছত কথা পাতিম দিয়া লাভ ইউ দিয়া বাই বাই অ'কে হ'ব দিয়া মাই গড